গুড মৰ্নিং গাইজ চিংগাম ভাই ব্লগটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মানে ৰাকেশ ভাই ফোন কৰি ৰাতিপুৱা তুমি একবাৰ আহি যাবা জয়নগৰ চাৰিআলিলৈ, মানে কি বোলে জেকেট কিনিব কেদাৰনাথ যাব বোলে। মই সেইকাৰণে ভাবিলোঁ গাড়ীখন লৈ কিনে এবাৰ ওলাই যাওঁ। চ' চেনেলটো নতুনকৈ খুলিছোঁ চিংগাম ব্লগছ বুলি। আপোনালোকে ভিডিঅ'বিলাক চাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। যদিও ভিডিঅ'বিলাক ভাল লাগে আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু পিছলৈ ভিডিঅ' বনাবলৈ। তো গাইজ আমি এতিয়া গৈ আছোঁ জয়নগৰ ব্লক। ৰাকেশ ভাই আছে তাত, আপোনালোকে ব্লগটো চাই থাকক। ৰাকেশ ভাই আছে তাতে, কি হয় কি ধামাকা হয় আপোনালোকক দেখাই আছোঁ ব্লগ। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব হা। আমি গৈ আছোঁ এতিয়া। আজি বতৰটো সিমান ৰ'দ আছে যদিও সিমান গৰম নাই। যোৱা ৰাতি বৰষুণ গৈছিলে, সেইটো কাৰণে অকণমান বতৰ ৰ'দৰ পাৰটো কম। ঠিকেই আছে বাৰু, এনেকুৱা বতৰলৈ ভাল লাগে। চ' ভিডিঅ'টো চাই থাকক আপোনালোক। আমি গৈ আছোঁ, পামেই আৰু বেছি দূৰ নাই জয়নগৰ পাবলৈ। চ' চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব। চ' পাই গ'লোঁ জয়নগৰ। এই ৰাকেশ ভাই আছে, ৰাকেশ ভাইক লগ পালোঁ আৰু ফাইনেলি জয়নগৰ কেতিয়াম শ্ব'ৰুম আলিক লগ পালোঁ। এইটো হৈছে আমাৰ আলি ভাই। আৰু আলি ভাই এটা নতুনকৈ ইউটিউব চেনেল খুলিছে গাইজ, ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আছোঁ আমি জয়ানগৰৰ এই KTM শ্ব'ৰুমৰ তলত। এতিয়া আলিয়ে চেনেলত মানে অলপ কিবা ক'ব। চেনেলটোত কি ক'বা মানে? লাজ অলপ লাগছি, তথাপিও আৰু ভ্লগ বনোৱা দেখি আছোঁ মানুহবিলাকক। কিন্তু মোৰো মন যায় মানে ভ্লগ বনোৱাৰ কাৰণে, তথাপিও ট্ৰাই কৰিম আৰু বনোৱাৰ কাৰণে। ভাল হ'লে আপোনালোকে হেৰি কৰিব, ছাপোৰ্ট কৰিব। এইটো কাৰণে অলপ ট্ৰাই কৰি আছোঁ আৰু ভ্লগ। আৰু সেই আৰু গুৱাহাটীৰ ছোৱালী ভিডিঅ' দিবা, ছোৱালী চাব যোৱা ভিডিঅ' এনেতো চোৱাই ভিডিঅ' কৰি চেষ্টা কৰিবা। আৰু কিবা ফুৰিব যোৱা ক'ৰবাত প্লেন আছে নেকি আপোনাৰ? ফুৰিব যোৱা প্লেন আছিল ৰ'বা, দাৰাগাঁও চবেই যাই আছে। এইকেইদিন ময়ো যাম বুলি ভাবিছিলোঁ একবাৰ, 7-8 তাৰিখ মানে। দাৰাগাঁও যোৱাত চাগে আপুনি হেৰিক যাক, লাইটলুম চাইডে যাক। কোনফালে? শ্বিলং চাইডে লাইটলুম। শ্বিলং যাম ৰ'বা, এই মোৰ এই গাড়ীৰ পলিউশ্যন পৰকৈ হৈছে গাইজ। আৰু মানে আলিয়ে যিয়ে গেৰ ফিউৰি গেৰি জেকেট চাবা আজি। মোক নালগে দিয়া, দামটো সুধি দিয়া একবাৰ দাদাক। কিমান দাম দাদা এইবিলাক? 7,000। বাপৰে আইজ, বাপৰে বাপ, 7,000 টকা দাম এইটো। গাড়ীত লাগিব নেকি তোমাক? কেতিয়া মোক কেদাৰনাথ কেনেকৈ যাবা তেনেহ'লে ঠাণ্ডাত? হ'ব মোৰ এইগিলা হাফ পেণ্ট মাৰি গুচি যাম আমি। আৰু এইবিলাক দাদা, ওপৰৰ কেইটাৰ দাম কম দামী দেখক, একদম কম দামী চাই দেখক। কিমানৰ পৰা কিমান আছে সেইটো সোধা। 2,000 মানত নামে নেকি আকৌ? আমাৰ ভাই কৈছে ফুটপাথত পাম বুলি একদম কম দামী, কিন্তু বাজেট ইমান নাই ৰাকেশ ভাই। ত' আমি কম দামী জেকেট বিচাৰিছোঁ, এতিয়া ফুটপাথতে যাব লাগিব। কি কয় আৰু এইবিলাক হেলমেট আছে, আপোনাৰ কিমান দাম আছে এইবিলাক? 7,500। অঁ, 7,500। হেলমেটৰ কোৱালিটি একদম ভাল, একদম কোৱালিটি ভাল আছে একদম। হেলমেটৰ আপুনি কৰিলে একদম আপোনালোকৰ দোকানৰ এড্ৰেছটো দি দিছোঁ। আপোনালোকে জয়নগৰ চাৰিআলিৰ ওচৰতে হয়। আপোনাৰ KTM শ্ব'ৰুমত একদম লগালগি দোকানখন। আপোনালোকে জয়নগৰ আহিলে দেখাই পাব দোকানখন। আপোনালোকে ইয়াতে আপোনালোকে কম দামত পাই যাব বস্তুবিলাক, ৰাইডিং জেকেট, হেলমেট এইবিলাক সকলোৱে পাই যাব। আপোনালোক আহিব আৰু ইয়াতে একদম ভাল দামত। নামটো কৈ দে, দোকানখন নামেই নাই। কিবা কি আছিলে দোকানৰ নাম? গাইজ বাহিৰত আছে, দেখাম আপোনাক। চ' এইখনে দোকান ভিডিঅ'টো